যদি আপুনি চৰকাৰী ঘৰ লাভ কৰা নাই তেন্তে আজিৰ এই ভিডিঅ আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ কেইটামান গুৰুত্বপূৰ্ণ আপডেট আহিছে এইকেইটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব চৰকাৰী ঘৰৰ তালিকাত যিসকলৰ নাম নাই সেইসকলে এতিয়া ঘৰখন লাভ কৰিব পাৰিব কেনেকৈ আপোনালোকে তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব লগতে আপোনালোকৰ যদি তালিকাত নাম আছে তেন্তে আপুনি কেনেকৈ চৰকাৰী ঘৰখন লাভ কৰিব পাৰিব সেইটো বিষয়ে মই এইটো ভিডিঅ'ত আপোনালোকক গোটেইখিনি প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম আৰু জনাই দিম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব এইটো ভিডিঅ' আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই প্ৰথম এটা ডেছক্ৰিপশ্যনত এটা লিংক দিছো লিংকত ক্লিক কৰি আপুনি ডাইৰেক্ট পেজ লৈ আহিব পাৰিব অহাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী ঘৰৰ এইটো হ'ল অফিচিয়েল ৱেবছাইট আৰু এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আপোনাৰ লিষ্টত নাম চাবলৈ পাৰিব আৰু ইয়াৰ লগতে আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ সৈতে আপুনি লিষ্টত আপোনাৰ নামটো চাব পাৰিব গোটেইখিনি ষ্টেটাছ ইয়াত আপুনি আপোনাৰ চৰকাৰী ঘৰৰ চাব পাৰিব এতিয়া মই প্ৰথম আপোনালোকক চৰকাৰী ঘৰৰ এনে এখন তালিকা দেখুৱাম যিখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি 100% এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব এইখন তালিকাত বহুতো নাম আছে কিন্তু সিহঁতে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকাখিনি একাউণ্টত লাভ কৰা নাই যদি আপোনাৰ এইখন তালিকাত নাম আছে তেন্তে আপুনি কেতিয়া লাভ কৰিব পাৰিব ইয়াৰ লগতে যদি এইখন তালিকাত আপোনাৰ নাম নাথাকে তেন্তে আপুনি কেনেকৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব সেইটো প্ৰচেছ মই আপোনাক এইটো ভিডিঅ' দেখুৱাম সেইকাৰণে আপুনি ভিডিঅ'টো সম্পূৰ্ণ চাব এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে 3 লাইন ইয়াত আপুনি ক্লিক কৰিব তাৰ পাছত দি আছে আৱাসৰ ইয়াত আপুনি ক্লিক কৰিব পাছত আপুনি চাব পাৰিব ইয়াত দি আছে ৰিপৰ্ট আপুনি ইয়াত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব এতিয়া আপুনি অলপ স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত ই নম্বৰ দি আছে আৰু 4 নম্বৰ দি আছে কেটেগৰী উইথ SECC ডাটা ভেৰিফিকেশ্যন সামাৰি দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব প্ৰথমতে দি আছে অল ষ্টেট ইয়াত ক্লিক কৰি আপুনি আসাম সিলেক্ট কৰিব তাৰ পাছত ইয়াত আপুনি সিলেক্ট বক্সত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম ইয়াৰ পৰা উলিয়াই সেইখন সিলেক্ট কৰিব তাৰ পাছত আকৌ আপুনি সিলেক্টত ক্লিক কৰি এতিয়া আপোনাৰ ব্লকখনৰ নাম ইয়াত আহিব ইয়াৰ পৰা আপুনি আপোনাৰ ব্লকখনৰ নাম উলিয়াই সেইখনৰ নাম আপুনি সিলেক্ট কৰিব তাৰ পাছত আকৌ আপুনি সিলেক্ট বক্সত ক্লিক কৰি এতিয়া আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম ইয়াত আপুনি পাই যাব আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম উলিয়াই সেইখন সিলেক্ট কৰি তাৰ পাছত তলত আহি ইয়াত আপুনি এটা কেপচা কোড পাই যাব এই কেপচা কোড আপুনি শুদ্ধ আনসাৰ উলিয়াই এইটো বক্সত এন্টাৰ কৰিব পাছত আপুনি সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব ইয়াত আপুনি চাব পাৰিব এখন তালিকা আহিছে আৰু এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপুনি 100% এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব এইখন তালিকা বহুতো ডাউন হয় এইখন আপুনি ডাউনলোড কৰাৰ বাবে ইয়াত চাব পাৰিব ডাউনলোড PDF দি আছে ইয়াত ক্লিক কৰি আপুনি এইখন তালিকা আপোনাৰ মোবাইল ফোনত ডাউনলোড কৰি আপুনি ওপেন কৰি চাব কাৰণ এইখন তালিকা বহুতো ডাউন হয় ইয়াত আপুনি চাব পাৰিব বহুতো ডাউন হয় এইখন তালিকা এইখন হ'ল 2011 চনৰ চেচন তালিকা আৰু এইখন তালিকাত যদি আপোনাৰ নাম থাকে তেন্তে আপোনাৰ নামটো বেলেগ কৰা হ'ব ভেৰিফিকেশ্যন তালিকাত নামটো অন্তৰ্ভুক্ত কৰা হ'ব যিখন তালিকাত এপ্ৰুভ কৰি দিয়াৰ পাছত একাউণ্টত টকাখিনি সোমোৱাৰ ডাইৰেক্টলি সেইখন তালিকাত আপোনাৰ নামটো এইখন তালিকাৰ পৰা বাছি উলিয়াই অন্তৰ্ভুক্ত কৰা হ'ব তাৰ পাছত আপুনি চৰকাৰী ঘৰৰ টকাখিনি আপোনাৰ একাউণ্টত লাভ কৰিব পাৰিব যদি এইখন তালিকাত আপোনাৰ নাম থাকে এতিয়া মই আপোনাক আন এখন তালিকা দেখুৱাম যিখন তালিকাত লাখ লাখ মানুহৰ নাম আছে কিন্তু সিহঁতে এতিয়ালৈকে একাউণ্টত টকাখিনি লাভ কৰা নাই মই এনে এখন তালিকা আপোনাক দেখুৱাম যিখন তালিকাৰ বিষয়ে সকলোৱে নাজানে প্ৰথমতে আপুনি চাব পাৰিব ইয়াত দি আছে 3 লাইন ইয়াত আপুনি ক্লিক কৰিব পাছত আপুনি আকৌ অৱসৰটো ক্লিক কৰি আপুনি এতিয়া ৰিপৰ্টত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব আপুনি অলপ স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে এপ প্ৰথমতে আমি ইত ক্লিক কৰিছিলো এতিয়া আপোনালোকে ক্লিক কৰিব এপ ইয়াত আপুনি চাব পাৰিব এপ নম্বৰত দি আছে 3 নম্বৰত বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট পাৰ্চন এণ্ড ভেৰিফাইড দি আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব প্ৰথম দুটা অপশ্যন এনেকৈ ৰাখিব পাছত অল ষ্টেটত ক্লিক কৰি আপুনি প্ৰথমতে আসাম সিলেক্ট কৰিব পাছত তলত আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে সিলেক্ট ইয়াত ক্লিক কৰি আকৌ আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখনৰ নাম আপুনি সিলেক্ট কৰিব তাৰ পাছত সিলেক্ট বক্সত ক্লিক কৰি এতিয়া আপোনাৰ ব্লকখনৰ নাম ইয়াৰ পৰা আপুনি সিলেক্ট কৰিব তাৰ পাছত আকৌ আপুনি ইয়াত সিলেক্ট বক্সত ক্লিক কৰিব এতিয়া আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম ইয়াত পাই যাব আপুনি আপোনাৰ পঞ্চায়তখনৰ নাম সিলেক্ট কৰিব পাছত আকৌ তলত আহিব এতিয়া আপুনি চাব পাৰিব ইয়াত এটা কেপচা অংক দি আছে এই কেপচা অংকটো শুদ্ধ আনসাৰ উলিয়াই ইয়াত এন্টাৰ কৰি আপুনি সাবমিটত ক্লিক কৰিব তাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচ আহিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে অহাৰ পাছত আপুনি চাব পাৰিব ইয়াত এখন তালিকা আহিছে এইখন তালিকাত বহুতো নাম আছে কিন্তু সিহঁতে এতিয়ালৈকে একাউণ্টত টকাখিনি লাভ কৰা নাই ইয়াত আপুনি চাব পাৰিব প্ৰথম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে বেনিফিচিয়াৰী নেম ইয়াত দি আছে আৰু বেংকৰ নামটো ইয়াত দি আছে আৰু লগতে আপুনি চাব পাৰিব ইয়াত ষ্টেটাছটো ভেৰিফাইড আছে কিন্তু বহুতে এতিয়ালৈকে একাউণ্টত টকাখিনি লাভ কৰা নাই আপুনি অলপ স্ক্ৰল ডাউন কৰি তলপিনে আহিব তলপিনে আহিলে ইয়াত আপুনি চাব পাৰিব ইয়াত আপুনি চাব পাৰিব এজন মানুহে একাউণ্টত টকাখিনি লাভ কৰা নাই কিহৰ কাৰণে লাভ কৰা নাই ইয়াত আপুনি চাব পাৰিব ৰিজেক্টেড বাই বেংক এজ দ্য একাউণ্ট নম্বৰ ডজ নট এক্সিষ্ট তেওঁ যিখন বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টখন এক্সিষ্ট ডাইৰেক্টলি নকৰে ইয়াত আপুনি চাব পাৰিব তেনেকুৱা বুলি কোৱা হৈছে সেই এতিয়ালৈকে একাউণ্টত টকাখিনি লাভ কৰা নাই এনে বহু মানুহ আছে ইয়াত আপুনি চাব পাৰিব আন এজন মানুহ তেওঁৰো এক্সিষ্ট নকৰে একাউণ্ট নম্বৰটো তেনেকুৱা বুলি কোৱা হৈছে তাৰ পাছত আৰু যদি আপুনি তলপিনে আহে তেন্তে এনে বহু মানুহ পাই যাব বহুতো কাৰণে এতিয়ালৈকে সিহঁতে একাউণ্টত টকাখিনি লাভ কৰা নাই ইয়াত আপুনি চাব পাৰিব আন এজনৰ একাউণ্টটো ইনভেলিড আছে ইয়াত আপুনি চাব পাৰিব আৰু এজনৰ একাউণ্ট নম্বৰটো ইনভেলিড আছে ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাইছে এনে আহিলে তলপিনে আহিলে ইয়াত আপুনি বহু আৰু মানুহ পাই যাব সিহঁতে এতিয়ালৈকে একাউণ্টত টকাখিনি লাভ কৰা নাই কেৱল মাত্ৰ একাউণ্টৰ কাৰণে এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে এই দুখন তালিকাৰ বিষয়ে আৰু
মই আপোনালোকক নেক্সট ভিডিঅ'টো দেখুৱাম যে আপোনালোকে যদি আপোনাৰ নামটো তালিকাত পোৱা নাই তেন্তে আপোনালোকে কেনেকৈ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব আপুনি এখন চৰকাৰী ঘৰৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব সেইটো প্ৰচেছ মই আপোনাক আন এটা ভিডিঅ' দেখুৱাম কাৰণ এই ভিডিঅ'টো বেছি দীঘল হৈ গৈছে সেইকাৰণে মই ইয়াতে এৰি দিছোঁ সো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ'ত এইখিনি আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ